মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আমি আজি যাই আছোঁ চণ্ডিকাত আৰু আপোনালোকে মোৰ লগতে চণ্ডিকালৈ বলক। মানে মাৰ আশীৰ্বাদ বিচাৰি আমি চণ্ডিকাত যাই আছোঁ আৰু আপোনালোকেও বলক। ইপিনে মানে বাছ ষ্টেচন পাই গ'লোঁ বকত এইবাৰ গাড়ী ৰখি আছোঁ। ইমানে ৰ'দ দিছে, কপাল চপাল কচাই দিছোঁ। কোনোমতে আহিল বাছখন আৰু চিট পাই গ'লোঁ লাষ্টৰ চিটত। একদম মানে জাকাৰি জাকাৰি যাই আছোঁ আৰু এতিয়া আৰু যিহেতুকে 4 লাইনৰ কাম চলি আছে, ৰাস্তাটো ইমানেই বেয়া হৈ আছে আৰু মানে কোনোমতে আহি পাই গ'লোঁ চণ্ডিকাৰ মূল গেট। চণ্ডিকাৰ মূল গেট পাই গ'লোঁ। এতিয়া ভিতৰলৈ আমি প্ৰৱেশ কৰিম। আহি দি কেনে ডিজাইন দেখা নাই, কেনেকুৱা? এই গেটখন কিবা এটা ভাল লাগিছে আৰু ভিতৰলৈ সোমাই আহিলোঁ। আহিয়ে মানে সন্মুখৰ পৰিৱেশটো দেখাই দিছোঁ। এইপিনে এইটো চণ্ডিকা মাৰ মূল মন্দিৰ। ইপিনে এইবিলাক মন্দিৰ বনাই আছে নতুনকৈ আৰু বহুত কিবা কিবি মন্দিৰ হ'ল আৰু বনাইও আছে। এইপিনে মানে দুৰ্গা মন্দিৰ, এইপিনে শিৱ মন্দিৰ, গণেশ মন্দিৰ, কালী মন্দিৰ, মানে গোটেইকেইটা মন্দিৰে মানে হৈ আছে আৰু মন্দিৰকেইটাত গোটেইকেইটাতে দৰ্শন কৰাটো বহুতে ভাল লাগে আৰু মা চণ্ডিকা মাই কিবা এটা যি ভাবোঁ মনৰ আশাবোৰ পূৰণ হয়। এইপিনে আমি চাকি ধূপ প্ৰসাদ মানে এনেকৈ ভোগ প্ৰসাদখিনি যোগাৰ কৰি ল'লোঁ। এতিয়া মন্দিৰৰ মানে বামুণৰ ওচৰলৈ, পূজাৰীৰ ওচৰলৈ আহি গ'লোঁ মানে আশীৰ্বাদ বিচাৰি আৰু এখেতসকলেও মানে ঠগিলৈ সকলোৱে ৰখি আছে। এইপিনে চাওকচোন, মই গৰমতে পূৰা মানে ঘামি আছোঁ। ঠগিখন এখনতে লৈ আছোঁ, এখনতে কেমেৰা ধৰি আছোঁ। ইমানে ভাল লাগে মানে মাৰ আশীৰ্বাদ ল'বলৈ। যিহেতুকে কামাখ্যাতো অলপ যাবৰ কাৰণে আমাৰ দূৰ হয় আৰু চণ্ডিকাতো আহি বহুতে ভাল লাগে আৰু প্ৰতি বছৰে আহোঁয়ে মাৰ আশীৰ্বাদ বিচাৰি। এইপিনে মানে আমি আশীৰ্বাদ লোৱাত ব্যস্ত আৰু যিখিনি পাৰিছোঁ মই এইখিনি কেমেৰা ভিডিঅ'ত ৰাখিবলৈ মই চেষ্টা কৰিছোঁ। এইপিনে আমি চাকি ধূপ জ্বলালোঁ, বেটা আৰু মই। ইপিনেও চাকি ধূপ জ্বলালোঁ। গোটেইখিনি কৰা ভিডিঅ' অসম্ভৱ হয় কাৰণ কোনে চণ্ডিকা সৰু ল'ৰা ছোৱালী আহিব মানে অলপ অসুবিধা হয়, আহিব পাৰে আৰু আহি বহুতে ভাল লাগে, অলপ অসুবিধা হয় আৰু যিহেতুকে মন্দিৰ বুলি ক'লে বহুতে ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। শিৱ মন্দিৰত গোটেইকেইটা মন্দিৰতে ভিডিঅ' কৰা নহ'ল, যিহেতুকে বাবুও অলপ আমনি কৰি আছিল। এটা চাহ এয়া মানে চণ্ডিকাৰ অলপ পৰিৱেশটো চাৰিওফালটো দেখা দিম বুলি কিনে ভাবিছোঁ আপোনালোক। তেতিয়া আমি এই গছডালৰ তলত বহিম, মানে ফেনৰ তলত বহিব মানে ভাল লগা নাই, গৰম বহুত যিহেতুকে, আৰু এই গছডালৰ তলত বহিম। মানে গছডালে ইমান ধুনীয়াকৈ বতাহ দি আছে। এতিয়া বেটা যাই বহিলে আৰু এতিয়া ময়ো বহিম আৰু মোৰ মালিক আহিছে, মোৰ হাজবেণ্ড, তেখেতো বহিব। সেইপিনে কিমান এটা ভাল লগা পৰিৱেশ। মালিক আহি আছে, এতিয়া আমি ইয়াতে বহি কিনে প্ৰসাদ খাম। মানে তাৰ পাপা আৰু মানে মুড়ি আনিলে, বেটাই কৈ আছে যে পাপা মুড়ি আনা মাছক মুড়ি দিম, এনেকৈ পাপাকে মুড়ি আনি দিলে। এতিয়া মাছকেইটা চাচোন ইমান সুন্দৰকৈ খাই আছে মুড়িকেইটা।
সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক দেখিলে বহুত ভাল পায় আৰু যেতিয়াকে স্কুলৰ বন্ধ অলপ ফুৰাও হ'ল বা মন্দিৰত দৰ্শন কৰা হ'ল কিবা এটা ভাল লাগে। দেখোন মাছকেইটাও খেলি আছে। কাছকেইটা চাওকচোন, ইমান ধুনীয়াকৈ মানে চেৰিকেইটাত উঠি আছে, ইমান সুন্দৰকৈ চাচোন, কাছকেইটা ইমান মৰম লাগছে, মানে ইমান সুন্দৰকৈ উঠি আছে পাৰত এইপিনে। আৰু সেই এটা সৰু মিনি চাচোন, ইমান মৰম লাগিছে, ইমান টিকলা টিকলা। বহুত ভাল লাগিছে দেখি কিনে। পিনে দোকানত মানে বেটাই গ'লে যে মোক পাপা মোক গাড়ী লাগিব, এই গাড়ী কিনাত ব্যস্ত আৰু ইহঁতক গাড়ী এখন কিনি দিলে। সেইকাৰণে মই ভাবিলোঁ ডাঙৰ বেটাৰ কাৰণে পঢ়া টেবুলত থবৰ কাৰণে এখন সৰস্বতীৰ ফটো এখন লাগে, তাকে ফটোখন ল'বলৈ আহিলোঁ। এই সৰস্বতীৰ ফটোখন লৈ ল'লোঁ বেটাৰ পঢ়া টেবুলত থোৱাৰ কাৰণে। যিটোকে মোৰ গাটো ইমান ভাল নহয় তথাপিও আহিছোঁ মন্দিৰত। লাষ্ট ফিনিচিং। এই বাপেক পুতেক মানে দুটা ওলাই গ'ল বাহিৰত, মই আছোঁ ভিতৰত, এতিয়া যাই আছোঁ ময়ো। আজিলৈ মন্দিৰত ইমানতে সমাপ্ত কৰিলোঁ। এয়া গৰম বহুত, আইচক্ৰীম এটা খালোঁ। ইপিনে আমি ৰিক্সাত উঠিলোঁ, মানে চণ্ডীগড়ৰ পৰা ভাবিলোঁ আমি ছয়গাঁৱলৈকে যাওঁ। ছয়গাঁৱৰ পৰা নামি কিনে আমি বকলৈকে যাম গাড়ীত উঠি, আৰু ইপিনে আমি ৰিক্সাত উঠি ল'লোঁ ছয়গাঁৱলৈকে। গতিকে 4 লাইনৰ কাম চলি থকাই মানে ইমানে ৰাস্তাটো বেয়া হৈছে, পূৰা মানে আৰু অসুবিধা। কাছকেইটা চাওকচোন ইমান সুন্দৰকৈ